নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এই মুহূৰ্তত লৈ আছে বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই বৰ্তমান ঘোষণা কৰিছে, টুইটযোগে ঘোষণা কৰিছে যে অহা কাইলৈ অৰ্থাৎ 30 তাৰিখে পুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফলসমূহ অহা কাইলৈ ঘোষণা কৰা হ'ব। ইয়াত টুইটযোগেৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই জনাবলৈ পাই সুখী হৈছোঁ যে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহা কাইলৈ অৰ্থাৎ 30/4/2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই যোগে শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট যোগে ঘোষণা কৰিবলৈ দেখা পোৱা গৈছে। এইটো ফেক নিউজ নহয়, অৰিজিনেল নিউজ হয়। আপোনালোকে চেক কৰি চাব পাৰে টুইটাৰত বা অন্য ছ'চিয়েল মিডিয়াত। ঘোষণা কৰা হ'ল, অৰ্থাৎ অহা কাইলৈ শিক্ষা বোৰ্ডৰ যিবোৰ ৱেবছাইট আছে তাৰ যোগেদি আপোনালোকে পাব পাৰে।